কাম নাই ভূমি নগৰখন নচলিব অসমৰ ভূমি নগৰখন নচলিব আমাৰ ভূমিত আমাৰ অধিকাৰ লাগিবই আমাৰ ভূমিৰ অধিকাৰ লাগিবই সদৌ ছাত্ৰ জিন্দাবাদ সদৌ জিন্দাবাদ চক অসমৰ মাটিতে আমাৰ অসমবাসীসকলে যেতিয়া সুৰক্ষিত নহয়, অসমৰ মাটিতে যেতিয়া অসমৰ খিলঞ্জীয়া ৰাইজে যেতিয়া কাম কৰিবলৈ সুৰক্ষিত নহয়, এই কথাটো আচলতে দুৰ্ভাগ্যজনকেই নহয়। অসমৰ ভূমিত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিৰ বুকুতে আঘাত জন্মাইছে। স্পষ্ট কথা, অসম চৰকাৰলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট দাবী, অতি শীঘ্ৰে মৰিয়নি মুকুকচুঙত যি মানে অসম নাগালেণ্ড সীমা আছে, এই অসম নাগালেণ্ড সীমাটো কিন্তু স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এটা পদক্ষেপ লওক। আৰু অসমৰ যি নাগাজাংকা ভেলুতলত যি অসমৰ ৰাইজে যি এনেৰেগা আঁচনিৰ কাম কৰি আছিলে, সেই সময়তে কিন্তু নগাসকলে আহি আমাৰ অসম পুলিচৰ ওচৰতে আমাৰ অসমবাসী ৰাইজকে কিন্তু দাবী ধমকি দিছে, ইয়াত কাম কৰিব নোৱাৰিব। তাতকে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। কিন্তু আমাৰ অসম পুলিচে কিন্তু সেই শ্ৰমিকসকলক কোনো ধৰণৰ নিৰাপত্তা দিয়া নাই। সেইটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৃহ বিভাগক ধিক্কাৰ জনাইছো। আৰু স্পষ্ট কথা যে যোৱাকালি পৰা এই শ্ৰমিকসকলে কাম আৰম্ভ কৰিছিলে, আজি আকৌ দেখিছো তাতে আহি নগাই আকৌ আগ্ৰাসন চলাইছে। বাৰে বাৰে অসমৰ ভূমিত নাগালেণ্ড চৰকাৰৰ বা নাগাৰ আগ্ৰাসন চলিবলৈ দিয়া নহ'ব। বাৰে বাৰে অসম চৰকাৰক দাবী জনাই থকাৰ স্বত্তেও আজি তাৰিখলৈকে কিন্তু নাগালেণ্ড আৰু অসমৰ সীমান্তৰ স্থায়ী সমাধান নহ'ল। কাৰ গাফিলতিৰ বাবে? অসম চৰকাৰতো বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰতো বিজেপি। যদি তেখেতলোকৰ সদিচ্ছা থকা হ'লে মাত্ৰ কেইটামান ঘণ্টাৰ মুহূৰ্ততে এই সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু আজি তাৰিখত কৰা নাই। আজি আমি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা অসম চৰকাৰ তথা নাগালেণ্ড চৰকাৰৰ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো। অতি শীঘ্ৰে এই সমস্যা সমাধান কৰক, অন্যথা কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হাত সামৰি বহি নাথাকে। ইয়াৰ পাছত কিন্তু সকলো অসমবাসী ৰাইজ বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ কিন্তু অসমৰ যোৰহাটৰ ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি উদ্যোগত আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছো। কাৰণ আজি কেইদিনমানৰ আগত দেখিব পাইছো যে অসমৰ ভূমিত মানে নাগাজাংকা ভেলুতলত যিহেতু অসম চৰকাৰ বিয়াগম আঁচনি এনৰেগা জব কাৰ্ডৰ আণ্ডাৰত কাম চলি আছিলে অসমৰে ভূমিত, কিন্তু এই অসমৰ ভূমিত কাম চলি থকা শ্ৰমিকসকলক নগাই আহি সেই কাম বন্ধ কৰাই দিছে। তো আমি এই কামটোৰ পৰা এটাই কথা গম পাইছো যে অসম চৰকাৰৰ দুৰ্বল কাৰণে তেখেত নাগালেণ্ডৰ মানুহ আহি অসমৰ কাম বন্ধ কৰিব পাৰিছে। যিহেতু অসমৰ চৰকাৰ গঠন কৰাৰ আগত তেখেতসকলৰ প্ৰতিশ্ৰুতি আছিলে যে আমি অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি তেখেতবিলাকে গাদী দখল কৰিলে, কিন্তু আজি আমি দেখিব পাইছো অসমৰ ভূমিত আহি নাগাই বেদখল কৰিছে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ যিহেতু মইন সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আছে, তেখেতো এই যিটো সমস্যা এই সমস্যাটো সমাধান কৰিব কৰাত ব্যৰ্থ হৈছে। আমি ইয়াৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে নাগালেণ্ড চৰকাৰক সক্ৰিয় দিব বিচাৰিছো। কাৰণ তেখেতবিলাকে বাৰম্বাৰ আমাৰ অসমত আহি তেখেতবিলাকে আমাৰ ভূমি দখল কৰি থাকে। আমি যোৰহাট জিলা প্ৰশাসনকো আমি সক্ৰিয় দিব বিচাৰিছো। আৰু তেখেতসকল আজিৰ তাৰিখলৈকে অসমৰ ভূমিত নগাই আহি বেদখল কৰিছে, কিন্তু তেখেতসকলে আজি আহি আমাৰ এই অসমৰ যিসকল মানুহ আছে, স্থানীয় বাসিন্দা আছে সীমান্তৱৰ্তী এলেকাত, তেখেতসকলক ৰক্ষণাবেক্ষণ দেখুৱাবলৈ বিৰত হৈছে। কাৰণ এনেকুৱা হৈছে নগাসকল আহি অসমৰ ভূমি বেদখল কৰি গৈ আছে, কিন্তু কোনোবা দিন অসমৰ মানুহৰ যেতিয়া ভূমি দখল কৰিব তেখেতসকলৰ মাজত এটা বিতৰ্ক হ'ব, আৰু এই বিতৰ্ক হৈ আমাৰ অসম আৰু নাগালেণ্ডৰ মানুহৰ মাজত এটা যুদ্ধ সৃষ্টি হ'ব। সেই যুদ্ধ সৃষ্টি হোৱালৈকে যোৰহাট জিলা প্ৰশাসনে হওক অসমৰ চৰকাৰে হওক এই বস্তুটো দেখি আছে যে দুইখন জিলাৰ মাজত যুদ্ধ হওক। তো আমি আদিবাসী ছাত্ৰ সন্থাই সক্ৰিয় দিব বিচাৰিছো অসম নাগালেণ্ডৰ ভূমি সমস্যাক লৈ যিটো যুদ্ধ চলি আছে, এই যুদ্ধটো অতি শীঘ্ৰেই নিৰাময় কৰিব লাগে, নহ'লে
আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আমি ইতিমধ্যে এটা কথা গম পাইছো, যিহেতু তাত যিডোখৰ আমি নাগাজেংকা বেলুতলত মানে আমাৰ অসমৰ যিসকল এনৰেগা শ্ৰমিক আছে, সেই শ্ৰমিকসকলে তাত কাম কৰি আছিলে। যিহেতু কালি তেখেতবিলাকে কাম আৰম্ভ কৰিছিলে, আজি আকৌ বোলে নাগা আহি এই কাম বন্ধ কৰিব লৈছে। তো আমাৰ যিহেতু এই তাত যিসকল জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকলে বিডিঅ' বাইদেউক এই খবৰটো দিলে। তো বিডিঅ' বাইদেউৰ মানে ভাষ্য কি আছে, বিডিঅ' বাইদেউ কৈছে যে ইমান বিতৰ্ক জেগাত আপোনালোক কিয় কাম ধৰিব লাগে। তো আমাৰ যিহেতু চৰকাৰৰ মানে জনপ্ৰতিনিধিয়ে তেনেকুৱা ধৰণৰ কথা পাতিলে, আমাৰ যে অসমৰ যিসকল মানে বাসিন্দা, এই বাসিন্দা কেতিয়াও সুৰক্ষিত নহয়। তো আমি হকিয়াই দিব বিচাৰিছো, অতি শীঘ্ৰেই এই যিটো কাম বন্ধ কৰিবলৈ তেখেতবিলাক আহিছে এইটো নিষ্পত্তি কৰিব লাগে, অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কাৰ্যসূচী